নমস্কাৰ, মই ৰাগ গৈনিতম। চহা জীৱন বুলিলে প্ৰথমে মনলৈ আহে এখন পথাৰ আৰু বোকা মাটি, য'ত লুকাই থাকে প্ৰতিজন কৃষকৰ সপোন। মই কিন্তু আজি এই বোকা মাটিক লৈ এক বিশেষ সাংস্কৃতিক বাৰ্তাহে দিব খুজিছোঁ। বিশিষ্ট কবি গীতিকাৰ কুমুদ চন্দ্ৰ দাসৰ কথাৰে, সুমন্ত পৰাশৰৰ সুৰেৰে আৰু প্ৰাঞ্জল প্ৰদীপ ভৰালীৰ সংগীতেৰে প্ৰাণ পাই উঠিছে এটি মন পৰশা গীত বোকা মাটি, য'ত সোণোৱালী কণ্ঠেৰে কণ্ঠদান কৰি গীতটি জীপাল কৰি তুলিছে আমাৰ অতিকে মৰমৰ তৰালী শৰ্মা বাইদেৱে। এতিয়া আহোঁ গীতটিৰ ভিডিঅ'গ্ৰাফীলৈ। গীতটি ভিডিঅ' পৰিচালনা কৰিছে শৰৎবাপী শইকীয়াই, কেমেৰা আৰু সম্পাদনা কৰিছে কৈলাশ দুৱাৰা, আৰু গীতটিত সুন্দৰকৈ অভিনয় কৰিছে দুই প্ৰতিভাৱান শিল্পী নৱদ্বীপ শইকীয়া আৰু প্ৰেৰণা বৰদলৈ। আৰু এই গোটেই গীতটিৰ প্ৰযোজনা আৰু পৰিকল্পনা বিশিষ্ট সংবাদকৰ্মী প্ৰাঞ্জল প্ৰতিম বৰাৰ। এখন পথাৰ বোকা মাটিৰে শস্য শ্যামলা কৰিবলৈ এজন কৃষকৰ যিমানখিনি কষ্ট, যিমানখিনি ত্যাগ, যিমানখিনি শ্ৰম লুকাই থাকে, সেই একেই শ্ৰম, একেই কষ্ট, একেই ত্যাগ লুকাই আছে এই গীতটি সুন্দৰকৈ আপোনালোকৰ মাজলৈ আগবঢ়াই দিয়াত আমাৰ শিল্পী কলাকুশলীসকলক। গতিকে মই প্ৰতিজন দৰ্শকক অনুৰোধ জনাওঁ, গীতটি আপোনালোকে এবাৰ শুনক, এবাৰ চাওক। ধন্যবাদ।